ক্ৰিয়েটিভিটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আমি ঘৰুৱা পদ্ধতিৰেনো কেনেকৈ মুখৰ উজ্জ্বলতা আনিব পাৰোঁ তাকে চাওঁ আহকচোন। ফাৰ্ষ্টতে মই এটা পকা কলৰ আধা অংশ লৈছোঁ। তাৰপিছত মই এচামুচ লৈছোঁ। তাৰপিছত এইখিনি ভালদৰে মিহলাই ল'ব লাগিব। এইখিনি মোৰ মিক্সিং কৰা হৈ গ'ল। তাৰপিছত কপাহেৰে মুখখন চাফা কৰি ল'ব লাগিব। কপাহ অলপ পানী জোকাই লৈ এনেকৈ মুখখন চাফা কৰি ল'ব। তাৰপিছত শুকান কাপোৰেৰে মুখখন মুচি দিব। তাৰপিছত এইখিনি ধুনীয়াকৈ লগাই দিব মুখখনত। যদিহে আপোনালোকৰ এইখিনি ৰৈ যায় তেতিয়াহ'লে 3-4 দিনলৈকে ফ্ৰিজত থৈও আপোনালোকে লগাব পাৰিব। তাৰপিছত আপোনালোকে এনেকৈ মুখখন শুকাব দিব 15 মিনিটমান তাৰ। তাৰপিছত পানীয়ে ধুই দিব। ধুই লাৰি চাব, আপোনালোকৰ মুখখন চফ্ট লাগিব আৰু উজ্জ্বলতাও দেখিব পাব। এনেকুৱাকৈ আপোনালোকে কেইদিনমান লগাই চাওক, নিশ্চয় আপোনালোকৰ মুখখনৰ উজ্জ্বলতা আহিব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিল আৰু ছাবস্ক্ৰাইব কৰি দিব।